সিমান ৰংচঙীয়া নহয়। দেহাৰ বহুত বেছি অৱস্থা বেয়া। কোনো ট্ৰেফিকৰ মাতে আহি পে কৈ না কৈ আটাই এচি বুলি এডোখৰ ঠাইত পুনিয়াৰলৈ এয়াৰ পুনিয়া টাউন পালোহি এতিয়া মই। গুড মৰ্ণিং, বহি আছো বিচনাত, গা পা ধুলো আৰু গাটো এনেই ভাল নহয়, মাতটো ভাগি গৈছে, দেখিছে মাত ভগা, গা ভাল নাই, মূৰৰ বিষ, টেবলেট খাই খাই গৈ আছো। তো এইটো মোৰ ৰুমৰ পৰিৱেশটো, তো এইটো ৰুমটো, ফেনখন নচলে, এচিও আছে কিন্তু এচি নচলে, একোৱে নচলে। মুঠতে পইচা অকল হৈছে 1000 টকা, মানে ৰাস্তাৰ কাষৰ এখন ধাবা আছিলে, ধাবাখনৰ কাষতে থাকিলো মই বাহিৰৰ পৰা দেখিবলৈ বিৰাট ধুনীয়া। মই ভাবিছিলো চাগে চব বস্তু ধুনীয়াকে পাব, একোৱে নাই মানে। নহলে ৰুম লবি, নললে নাই, তাৰমানে পইচা 1000 দে, তেনেকুৱা টাইপৰ। তাৰমানে পাঞ্জাবী ধাবা হয় প্ৰথম, কিন্তু সদিংখনত আকৌ ইমান ধুনীয়াকে লিখিছে, বাহ। মই ভাবিছো ভাল ৰুম হ'ব, তাৰপিছতে একদম বকৱাচ। মই ষ্টাৰ্ট কৰি আছো মেৰাপানীৰ পৰা, ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, পাঞ্জাব হৈ, জম্মু কাশ্মীৰ হৈ, লাডাখ, খাৰদুংলা। নমস্তে দোস্তো, হে এভৰিৱান, জাৰ্ণিটো ষ্টাৰ্ট কৰোঁগে বলক বাহিৰ। চাইকেলখন পুৰা ৰেডি কৰি ললো, এইবিলাক চাইকেলখন পুৰা সম্পূৰ্ণ ৰেডি, মানে বেগ চেগবিলাক আগৰ বেগকেইটা খুলি লৈ যাওঁ, সেইকেইটা লগাই ললো। ৰ'দ ওলাইছে আৰু, তো লাহে লাহে গৈ থাকো। চাইকেলখন এইখিনিতে কালি ৰাতি পাৰ্কিং কৰিলো, তো লাহে লাহে গৈ থাকো পূৰ্ণিয়াৰ অভিমুখে। ৰুমটোৰ পৰা ওলাই আহিলো, এইটো NH27 আৰু এইখন কালি মই থকা হোটেলখন। তো যিমান ৰংচঙীয়া দেখিছে ভিতৰত কিন্তু সিমান ৰংচঙীয়া নহয়। তো এইখন মোৰ চাইকেল, পূৰ্ণিয়া আছে ইয়াৰ পৰা 65 কিলোমিটাৰ। বাজিলে এতিয়া 7:05, ওলাই আহিলো হোটেলৰ ৰুমৰ পৰা। দেখিলে হোটেলখন ভিতৰতো একদম বকৱাচ, থাকিবলৈ মন নাযায়, উপায় নাই। কালি চাইকেল চলাবলৈকে মন নোযোৱা হৈ গ'ল, সেইটো কাৰণে থাকি দিলোগে। ইমানেই মূৰ বিষ আৰু ইমানেই জ্বৰ উঠিছে মানে। তো দৰৱ খাই পেলাই এতিয়া অলপ ভাল পাইছো। তো এতিয়াই ৰ'দটো দেখিছেনে কেনেকে ওলাই আহিলে। এতিয়াই চাগে 31 মান টেম্পাৰেচাৰ হ'ব। তো বলক ভগৱানক চিন্তা কৰি যাত্ৰাটো আৰম্ভ কৰোঁ। পূৰ্ণিয়াৰ আছে 65, বেগুচৰাই আছে 246, মুজফ্ফৰপুৰ মই নাযাওঁ, মই এইফালে পূৰ্ণিয়াৰ হৈ পেলাই পাটনা হৈ ওলাই গুচি যাম। বৰ্তমান মই আছো কিষানগঞ্জ টাউনৰ মাজত, ব্ৰিজখনৰ পৰা নামি পেলাই টাউন ষ্টাৰ্ট হৈ গ'ল কিষানগঞ্জৰ। টাউনৰ মাজত আছো এতিয়ালৈকে। ৰাতিপুৱাৰ পৰিৱেশ যে, বাজিছে এতিয়া 7:30হে, 7:15। তো দোকান চোকানবিলাক খোলা নাই, দোকান পোহাৰবিলাক। এইটো কিষানগঞ্জৰ ৰেলৱে ষ্টেচন। তো মই গৈ আছো হাইৱে, মই গৈ আছো পূৰ্ণিয়াৰ। আগতে দেখিলোঁ আকৌ কুঁহিয়াৰ পেৰি আছে পুৰা। তো এগিলাচ খাই যাওঁ, ৰাতিপুৱাই চাহ নাখাওঁ আজি। ইয়াত যিহেতু গাখীৰ চাহ পায় বেছিকৈ, লাল চাহ বনাবলৈ ক'লেও নবনায়, তো সেইটো কাৰণে এগিলাচ খাই যাওঁ। তো 30 টকা গিলাচ। ফ্ৰিজখনৰ তলতে কুঁহিয়াৰ ৰস 2 গিলাচ খাই দিলোঁ, চাহ নাখাওঁগৈ আৰু। তো মই আছোঁ এতিয়া NH27তে, 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে। এইটো 27 NH27। তো এইফালে গৈ আছে চিধা লক্ষ্ণৌ হৈ ওলাবগৈ পাৰিব, পাটনা ওলাবগৈ পাৰিব। এতিয়া মই গৈ আছোঁ পূৰ্ণিয়াৰ ইয়াৰ পৰা আছে 60 কিলোমিটাৰ। কিষানগঞ্জ টাউনৰ পৰা ওলাই আহি অকণমান টাইম ৰেষ্ট দিছোঁ। তো এইখন মোৰ চাইকেলখন। এতিয়া বাজিলে 9টা, যিহেতু গাটো আকৌ জ্বৰ উঠিছে মানে, তো কিবা এটা ৰাতিপুৱাই খাই লওঁ। এইটো ৱাক লাইন হোটেল, দিনাজপুৰ। মই আছোঁ বৰ্তমান দিনাজপুৰত। তো এইখন লাইন হোটেলতে মই খাই পেলাই লাহে লাহে গৈ আছোঁ। জ্বৰ উঠিছে, তো কি কৰিলে ভাল হ'ব বাৰু? চলাই গৈ থাকিলে মানে ভাল হ'বনে ৰখি দিলে ভাল হ'ব বাৰু? মই একো বুজি পোৱা নাই। চ' আহি গ'ল ভাত, এইফালে দালি, পিঁয়াজ, এইটো কি চব্জি নাজানো, এডোখৰ নেমু। খাবলৈ একেবাৰে মন নাই যোৱা, কিন্তু উপায় নাই, টেবলেট খাব লাগিব যিহেতু, খাই লওঁ আৰু। খাবলৈ মনেই নগ'ল, চাওক ভাত কেনেকৈ খালোঁ, একেবাৰে মন নাই যোৱা। এইটো টেবলেট, তো টেবলেটটো খাই পেলাই অকণমান দেৰি ৰেষ্ট লৈ লাহে লাহে যাওঁ হা। মানে পূৰা জ্বৰ উঠি আছে এতিয়া, তামাম জ্বৰ আৰু তামাম মূৰ বিষাইছে। কি কৰোঁ মই বুজি নাই পোৱা। এতিয়া বাজিলে 9:30। কেনেকৈ গৈ যাম আজি মই? এইখন এখন প্ৰকাণ্ড নদী, ব্ৰিজখনৰ নাম ডাংৰা বুলি ক'লে। তো ব্ৰিজখনৰ পৰিৱেশটো চাওক, এখন ব্ৰিজ, এইটো আৰু ইয়াৰ পৰিৱেশটো। তো তলত মানুহে ধান খেতি ৰুলেই। আঁতৰত এইটো দেখিছে নাই, আঁতৰত এইটো আম বাগান, এখন আম বাগান পুৰা। তো ডাংৰা ব্ৰিজ পাই গ'লোহি, মানে পূৰ্ণিয়াৰ ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ। তো ব্ৰিজখনৰ দৈৰ্ঘ্য 850 মিটাৰ। বিহাৰতে আপোনাৰ পূৰ্ণিয়াৰ নহয় জানো, পূৰ্ণিয়াৰ ডিষ্ট্ৰিক্ট ন? পূৰ্ণিয়াৰ ডিষ্ট্ৰিক্ট। তো পূৰ্ণিয়াৰ ডিষ্ট্ৰিক্টত আমাৰ অসমৰে দুলীয়াজানৰ দুজনমান দাদাক লগ পালোঁ, যিহেতু পাইপলাইনৰ কাম কৰি আছে। ভাল লাগিলে লগ পাই পেলাই, ইমান দূৰত আমাৰ গাঁৱৰ মানুহ লগ পালে ভাল লাগে, মানে গাঁও বুলিয়ে কৈছোঁ অসমখন। তো ভাল লাগিল। দাদা আপোনাৰ নামটো? আপোনাৰ? অশ্বিনী নাথ। আপোনাৰ? ধনটো দাস। তো এনেকৈ যদি বাহিৰত অসমৰ মানুহ লগ পোৱা হয় নহয়, এইটো বুজাব নোৱাৰি কিমান ভাল লাগে। মানে বাহিৰত লগ পাই বহুত বেছি ভাল লাগিলে। থেংক ইউ দাদা, থেংক ইউ। অসমৰ দাদা হয়, বিহাৰৰ পূৰ্ণিয়াৰ ডিষ্ট্ৰিক্টত লগ পাইছোঁ, পাইপলাইনৰ কাম কৰি আছে, ভাল লাগিলে। বিহাৰৰ পূৰ্ণিয়াৰ ডিষ্ট্ৰিক্টত
पूर्णिया डिस्ट्रिक्ट 22 ना बगरी गसर तलते रखी आसिलो भैया आया हेलो भैया आपका नाम राकेश तो मिला अच्छा लगा मिलके ये भैया भी रुका मुझे देख के थैंक यू भैया रुका तो ऐसे এনেকৈ যদি ৰাস্তাত লগ পাবে কথা পাতি পাতি গৈ গৈ বহুত বেছি ভাল লাগে মানুহবিলাকৰ লগত তো এনেকৈ গৈ আছোঁ মই तो ऐसे मिलके अच्छा लगता है ना आदमी लोगों के साथ रुकता है बातचीत करते हैं धीरे धीरे चलते हैं दिन में 70 किलोमीटर ही चले लेकिन बातचीत करते हैं तो हम लोग को भी अच्छा लगता है निकला है हाँ মানুহবিলাক লগ পাই ভালে লাগিছে তো ইজনে আহি সুধে ক'ত যাওঁ ইজনে আহি সুধে তো ভালে লাগি আছে মই যিহেতু আছোঁ নেশ্যনেল হাইৱে 27তে এইটো হাইৱে এখন মোৰ চাইকেলখন আৰু মই বহি আছোঁ এখন টুলত এখন টুল আৰু এইফালে বিহাৰৰ পথাৰ খেতি পথাৰ চাই চাই বহি আছোঁ মানে ৰ'দটো বেছি দিছে সেইটো কাৰণে বিহাৰৰ খেতি পথাৰ চাই চাই গছৰ ছাঁত আৰামত একদম ৰিলেক্সত বহি আছোঁ আৰু যিহেতু 24 কিলোমিটাৰহে যাম এতিয়া বাজিলে এটা আৰামত 24 কিলোমিটাৰ কভাৰ কৰিব পাৰিম তেতিয়া মোৰ হৈ যাব এতিয়া 40 কিলোমিটাৰ 71 কিলোমিটাৰ হৈ যাবগৈ আৰু 24 কিলোমিটাৰ পিছত ৰখি দিম ক'ৰবাত গৈ তো মই ডালখোলা মাৰ্কেট আহি পালোহি এখন ডালখোলা টাউনখন ডাঙৰেই হ'ব কোনো ট্ৰেফিকৰ মাৰ বেহেন নাই আৰু যেনেকৈ পায় য'তে ত'তে সোমাই দিব পাৰে বিহাৰৰ বেলগেট্টি বুলি এডোখৰ ঠাইত পুৰ্ণিয়ালৈ ইয়াৰ পৰা আছে 20 কিলোমিটাৰ 22 কিলোমিটাৰ হ'ব তো দুজন দাদা লগ পালোঁ এজন দাদাই বাইক লৈ পেলাই आप कहाँ से आ रहे थे दादा ये दालकोला से आ रहा है कुछ काम पे आ रहा था नहीं अपना घर जा रहा है आपका नाम अरविंद पंडित मिल के अच्छा लगा भैया तो भाई ने चाय के लिए बोला तो देखते हैं तो ये भी भैया गाड़ी चला के आ रहा था इधर रुका तो आपका भैया नाम मेरा नाम है जयदेव दास ओके काम गाड़ी के चलाने का काम तो मिल के अच्छा लगा दोनों भैया को तो ये दोनों भैया है ये भी है भैया मिल के अच्छा लगा मैंने चाय और बिस्कुट पिलाया भैया ने बहुत थैंक यू भैया चाय और बिस्कुट और पानी का बोतल भी खरीद के दिया और एक भैया था वो चला गया अभी देर हो रहा है बोल के उसने भी पानी का बोतल बिस्कुट खरीद के दे के गया है कौन कहता है बिहार का आदमी मतलब पहले बोलता था ना बिहार आदमी बहुत बेया ভালকৈ যাবি বিহাৰ কোনে কৈছে মানে মই অহাৰ পৰা যেতিয়াৰ পৰা ইয়াত বিহাৰ সোমালোঁ তেতিয়াৰ পৰাই যিটো ৰেছপন্স পাইছোঁ মানুহবিলাকৰ जो रेस्पॉन्स मिल रहा है ना मुझको अरे भाई बोल नहीं सकते इतना अच्छा लग रहा है तो लाहे लाहे गई থাকোঁ এতিয়া বলক এতিয়া তো পূৰ্ণিয়া আছে 18 কিলোমিটাৰ তো এতিয়া বাজিলে 3:30 আৰু ৰ'দটো চাওক না বিহাৰৰ ডাগৰুৱা বুলি এডোখৰ টাউন পালোহি টাউন নে মাৰ্কেট নাজানো টাউনৰ নিচিনা লাগিছে আঁতৰৰ পৰা বিহাৰখনৰ মানুহবোৰ বহুত ভাল কিন্তু এটা বস্তু কমি আছে বিহাৰত সেইটো হ'ল চাফ চিকুণতা কিন্তু লেতেৰা বহুত বেছি লেতেৰা ক'বলৈ বেয়া লাগে আপুনি গছ এজোপাত য'তে ৰখিবলৈ ল'ব নহয় সেইডোখৰতে হাগি থোৱা থাকে মানে লেট্ৰিন মানে ৰখিবলৈকে জেগা নাপাব আপুনি কিমান লেতেৰা জাবৰ জোঁথৰ চাইডে চাইডে পৰি আছে চব তো উপায় নাই বলক आधा किलोमीटर मान आइलो तो मुख पीछे पीछे आहिला तीन भाईटी तो आपका नाम क्या है भैया मोहम्मद इमरान तुम्हारा एमडी फिरदौस तुम्हारा एमडी रुस्ताम तुम लोग कहाँ जा रहे थे साइकिल लेके बेलगच्छी से खेत जा रहा था अभी मुझको मिला मुझे रुकने के लिए बोला सबने तो अच्छा लगा मिलके Oh my God! तो मिलके अच्छा लगा चलते हैं तो लोग पाए भाल लगे जोते रखूँ जहाँ पे रुकते हैं वहीं पे कोई ना कोई आता है भैया क्या नाम है तुम्हारा तुम्हारा ये आपका मामाजी रियाज तो जोते रखूँ तोते कोनोबा न कोनोबा आहिबই সুধিবলৈ ক'ৰ পৰা আহিছ কি কথা তো পূৰ্ণিয়া আছে মাত্ৰ আৰু 13 কিলোমিটাৰ তো চাহ একাপ খাওঁ লাগিলে এতিয়া বাজিলে 4:30 তো এইটো কাৰণে চাহ একাপ খাওঁ বুলি ভাবিলোঁ এইটো হৈ গ'ল নেশ্যনেল হাইৱে 27 এইখন মোৰ চাইকেল এইখন দাদা ভাগৰ চাহৰ দোকান তো ইয়াতে বহি একাপ চাহ ধুনীয়াকৈ আৰামত খাই পেলাই গৈ ওলাই থাকিম যিহেতু 13 কিলোমিটাৰহে আছে তো লাহে লাহে যাম আৰু তো পুৰা পূৰ্ণিয়া টাউন পালোহি এতিয়া মই তো ফাইনেলি এইবোৰ দেখিছে কাপোৰ চাপোৰ খুলি ল'লোঁ চাইকেলৰ পৰা এইখন চাইকেল সেই তাত থৈছোঁ দেখিছে নাই নাজানো এইটো এখন হোটেল এইখন হোটেলতে ৰুমটো ল'লোঁ হোটেল চাইন তো ব'লক এতিয়া ৰুমলৈ যাওঁ তো পালোঁ এইটো ৰুম এইটো টিভি এখন বিচনা
এইটো কাৰেণ্টৰ বৰ্ড ৰুম এটা পালোঁ মুঠতে। তাৰপিছতে এইটো এইফালে বাথৰুম। অ' মাই গড, বেলকনি। ৱাও, বেলকনিও আছে। এইটো চাওক, এইখন টাউনখন পুনিয়াৰ টাউনখন, বেলকনিও আছে। অ' মাই গড, মজা। এইটো বাথৰুমটো, শ্বাৱাৰত ইয়াত পানী আহিব বুলি কৈছে। এইটো টয়লেট জানেই। সেইটো ৰুম, বিচনা। ৰুমটো পৰিলে 1000 টকা, মানে ফিক্স প্ৰাইচ। য'তেই নাথাকক, যেনেকুৱা নাথাকক, ভাল ৰুম হ'লে 1000 টকা। 200-300টো ৰুম পাব। আপুনি খালি গোন্ধত থাকিব নোৱাৰে, সোমাবই নোৱাৰে ৰুমৰ ভিতৰত, ইমানেই বেয়া গোন্ধ। আৰু বিহাৰখনৰ গোন্ধ জানেই আৰু, কমটি গোন্ধ বেয়া নহয় কিন্তু। তো এইখিনিত বহুত কষ্ট কৰি আহিলোঁ আজি, বহুত বেছি কষ্ট কৰিছোঁ আজি। ৰাতিপুৱা 9 বজাত জ্বৰ উঠিলে, জ্বৰ লাগিছে, গাটো ঠাণ্ডা। তাৰপিছত 9:30 বজালৈকেতো ঠাণ্ডা লাগি আহিলে। তাৰপিছত কি কৰিম, ভাত কেইটামান খাই টেবলেট খাওঁ। ভাত খাব নোৱাৰিলোঁ, 2-3বাৰমান ভাত খালোঁ। তাৰপিছত টেবলেট খাই দিলোঁ, অকণ ভাল পালোঁ। তাৰপিছত পুৰ্ণিয়া আহি পেলাই যেনে পালোঁহি আৰু দেই। বহুত বেছি কষ্ট হৈছে, এনেকুৱা লাগিছে যেন ঘৰলৈ গুচি যাওঁ তেনেকুৱা লাগিছে। কিন্তু নেভাবিব যে মই ঘৰলৈ গুচি যাম। যাত্ৰাটো সম্পূৰ্ণ যেতিয়ালৈকে কৰিব নোৱাৰিম নহয়, মই ঘৰত কেতিয়াও নাযাওঁ, সম্পূৰ্ণ কৰিহে এৰিম। বহুত কষ্ট কৰিছোঁ যিহেতু। লাইক এটা, কমেণ্ট এটা, ছাবস্ক্ৰাইব এটা কৰিব আৰু আপোনালোকে প্লিজ। বহুত বেছি কষ্ট হৈছে মানে। এইখিনিতে শেষ কৰোঁ। আপোনালোকে চাই কিবা যদি ভুল ভ্ৰান্তি হয় মোক জনাব, মই শুদ্ধ কৰিম। তো আপোনালোক সুস্থ হৈ থাকক, সুখী হৈ থাকক, জয়াই অসম, মুখৰ হাঁহিটো নাপাহৰিব কিন্তু।